চাওক আজি এই প্ৰতিবাদী কাৰ্যসূচী এই শাসকীয় বিজেপি চৰকাৰ মিছলীয়া বিজেপি চৰকাৰ বিৰুদ্ধে আজি গণতান্ত্ৰিক আমি ৰাজপথত আজি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ কাৰণ কাৰ্বি আংলঙৰ মূল সমস্যা যোনখিনি কাৰ্বি আংলঙৰ সাধাৰণ ৰাইজৰ যোনখিনি মূল সমস্যা আমি বিভিন্ন সময়ত অটোনমাছ কাউন্সিলৰ পৰা দিছপুৰ কৰ্তৃপক্ষলৈ আমি বাৰম্বাৰ দি থকাৰ পিছত গুৱাহাটী চচলত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পিছতো কিন্তু এই বিজেপি চৰকাৰে কিন্তু গণতান্ত্ৰিক তেওঁলোকে যিটো ব্যৱস্থা এই ব্যৱস্থা তেওঁলোকে নেমানে সেইকাৰণে আজি আমি ৰাজপথলৈ আন্দোলন কৰি অটোনমাছ কাউন্সিলৰ যোনটো অটোনমাছ কাউন্সিলৰ প্ৰভাৱশালী CM ডক্টৰ তুলিয়া মহন ডাঙৰীয়াক আমি বাৰম্বাৰ কৈ থকাৰ পিছতো পুনৰ আকৌ আজি আমি 5টা মূল দাবী লৈ আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ আহিছোঁ আৰু যদি এই আমাৰ 5টা যদি মূল দাবী যদি অটোনমাছ কাউন্সিলে যদি নেমানে বা দিছপুৰ কৰ্তৃপক্ষলৈ যদি নেমানে কিন্তু তেতিয়াহ'লে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন হ'ব এই বিজেপি চৰকাৰ সবকা সাথ সবকা বিকাশ উন্নয়নৰ কথা কয় কিন্তু বাস্তৱত আমি কোনো এই জাতি মাটি ভেটি কোৱা বা ডেভেলপমেণ্টৰ কথা কৈ থকা চৰকাৰখন আমি বাস্তৱত কোনো ইয়াৰ ওপৰত উন্নয়ন দেখা নাই এই বিজেপি চৰকাৰ এখন মিছলীয়া চৰকাৰ এই মিছলীয়া চৰকাৰ এগেইনষ্ট আজি অটোনমাছ কাউন্সিলত ঢেকা কৰাৰ কাৰ্যসূচী লৈছে অনাগত দিনত এই মূল দাবী যদি তেওঁলোকে যদি দাবী মানি নলয় তেতিয়াহ'লে আমি তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰি অটোনমাছ কাউন্সিলখন তলা লগাবলৈ বাধ্য হ'ম চাওক আমাৰ কাৰ্বি আংলঙত আমাৰ চাওক
প্ৰথম মানুহৰ জীৱনত হৈছে গুণগত শিক্ষাৰ কথা আজি আমি লক্ষ্য কৰিছোঁ যে কাৰ্বি আংলঙৰ হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলত 600 এব ভেকেঞ্চি হৈ আছে প্ৰত্যেকটো হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলত 7জনৰ পৰা 10জনকৈ প্ৰত্যেকটো হাইস্কুলৰ লেভেলত ভেকেঞ্চি হৈ আছে শিক্ষক ছিংগুল টিচাৰ যিটো প্ৰাইমেৰী এডুকেশ্যন যিটো ছিংগুল টিচাৰ 208টা ছিংগুল টিচাৰ হৈ আছে তাৰ উপৰি বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টৰ হেৰি লয় গুণগত শিক্ষাক যিটো আমাৰ দৰিদ্ৰ ল'ৰা ছোৱালীবিলাকে ইয়াৰ গুণগত শিক্ষা কেনেকৈ পাব সেইকাৰণে আমি এই গুণগত অতি সোনকালে এইটো ফুলফিল কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু যোনটো বৰ্ডাৰ যোনটো আমাৰ যোনটো কাৰ্বি আংলঙৰ যোনটো বৰ্ডাৰ এই বৰ্ডাৰটো অতি সোনকালে ঠাই সমাধান হ'ব লাগে কাৰণ আমি বিভিন্ন সময়ত আমি লক্ষ্য কৰিব পাইছোঁ যে বিভিন্ন সময়ত দুষ্টিকাৰীয়ে যোনটো সাধাৰণ গঞা ৰাইজক ঘৰ বাৰী ভাঙি দিয়ে জুই জ্বলাই দিয়ে তেওঁলোকক মাৰধৰ কৰা আমি লক্ষ্য পাইছোঁ ইয়াৰ পাৰ্মানেণ্ট আমি চলিউশ্যন বিচাৰিছোঁ আৰু আমি ক'ব বিচাৰোঁ যে যোনটো কাৰ্বি আংলঙৰ যোনটো মেডিকেল কলেজ এখন নামত এখন মেডিকেল কলেজ 2019 যোনটো আমি মেডিকেল কলেজ পাইছিলোঁ কিন্তু আজি যদি আমি মেডিকেল কলেজত যদি চাবলৈ যাওঁ তাত কোনো যেনেধৰণৰ এখন মেডিকেল কলেজৰ যোনটো ফাংচনিং ব্যৱস্থা হ'ব লাগিল এই ফাংচনিং ব্যৱস্থাটো আমি লক্ষ্য কৰিব পৰা নাই সেইকাৰণে আমি অতি সোনকালে ক'ব বিচাৰোঁ যে অতি সোনকালে দেখোঁ মেডিকেল কলেজখন যোনটো মেডিকেল কলেজৰ অতি সোনকালে ফাংচনিং ব্যৱস্থা হ'ব লাগে আৰু আমি 5 নম্বৰ দাবী জনাওঁ যে দিখৌৰ যোনটো চিভিল হোষ্টেলখন পুনৰ জীৱিত কৰিব লাগে কাৰ্বি আংলঙৰ যিকোনো ঠাইত আৰু আমি ক'ব বিচাৰোঁ যে কাৰ্বি আংলঙৰ যোনটো অট'নমাছ কাউন্সিলৰ যোনটো টেট যোনটো পাতিছিলে সেই টেট যিটো অতি সোনকালে যোনটো কেলিব্ৰেশ্যন যোনখিনি পাইছিলে তেওঁলোকক অতি সোনকালে নিযুক্তি ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাব বিচাৰোঁ অট'নমাছ কাউন্সিলত সেই মোৰ 5টা দাবী লৈ আজি এখন দাবী এখন পত্ৰ প্ৰদান কৰিছোঁ আজি এই প্ৰতিবাদী কাৰ্যসূচী বা আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ পঢ়াপালি CM ডক্টৰ টুডিয়াৰ মহাং পঢ়াপালি চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি এই আমাৰ যদি মূল দাবী যদি নেমানে গণতন্ত্ৰ যদি তেওঁলোকে যদি কোনো অমান্য কৰে তেতিয়াহ'লে গণতন্ত্ৰক আমি আন্দোলন কৰিবলৈ সম্পূৰ্ণ জগৰীয়া হ'ব এই শাসকীয় বিজেপি চৰকাৰ।